So hello and welcome. আজি ভিডিওটোত মই ভাবি আছিলোঁ আপোনাৰ মাৰ্কেটিঙৰ ভিডিঅ' বনাম বা আপোনাৰ সেলছৰ ভিডিঅ' বনাম, বাট আজি মই একচুৱেলি আৰম্ভ কৰি দিছোঁ। আজি টপিকটোত মই অলপ বিজনেছ অপাৰেশ্যনেল ভিডিঅ'ছৰ ওপৰত অলপ কথা ক'ব বিচাৰি আছোঁ। চ' আজি ভিডিঅ'টো মই কৰিম আপোনাৰ টাস্ক ডেলিগেশ্যন ছিষ্টেমৰ ওপৰত। চ' টাস্ক ডেলিগেশ্যন ছিষ্টেম কি হয়, কিয় আমি ইমপ্লিমেণ্ট কৰিব লাগে আৰু কোন লেভেলৰ বিজনেছে কিয় এইবিলাক বস্তু ইমপ্লিমেণ্টেশ্যন আমি কৰিব লাগে। চ' যদি আমাৰ বিজনেছত এটা টিম আছে, সেই টিমটো লাগিলে আমাৰ চেলছৰ টিম হওক, সেই টিমটো লাগিলে আমাৰ অপাৰেশ্যনেল লেভেলৰ টিম হওক, বা সেই টিমটো লাগিলে আমাৰ একাউণ্টছ ৰিলেটেড টিম হওক, আমাৰ যিকোনো ডিপাৰ্টমেণ্টৰে আমাৰ বিজনেছৰ যদি আমাৰ মোৰ দেন আমাৰ যদি অকলে আমি বিজনেছ অনাৰ্ছত বাহিৰে যদি আমাৰ টিম আছে, তেতিয়াহ'লে আমি এটা টাস্ক ডেলিগেশ্যন ছিষ্টেম এটা আমি সদায় ৰাখিব লাগে আমাৰ বিজনেছত। চ' এতিয়া কথাটো হ'ল কি যে আমি বহুতে যেতিয়া আমি বিজনেছ ষ্টাৰ্ট কৰোঁ, আমি একেবাৰে ষ্টেজৰ পৰা আমি বিজনেছেছবিলাক ষ্টাৰ্ট কৰোঁ, আৰু তেনেকুৱা ষ্টৰত যেতিয়া আমি বিজনেছেছবিলাক ষ্টাৰ্ট কৰোঁ, চ' তেনেকুৱা ষ্টৰত একচুৱেলি কি হয় যে আমি বিজনেছ কৰি যাই থাকোঁ। আমাৰ কেতিয়াবা কাম বাঢ়ি যায়, কাম বাঢ়ি যোৱাৰ লগে লগে আমি হায়াৰিং কৰিব ধৰোঁ। চ' হায়াৰিং মানে কি, আমি য'ত যেনেকৈ যি পাওঁ, ক'ৰবাত অনলাইনেদি আনিলোঁ, কেতিয়াবা ক'ৰবাত জানা পেচানা মানুহৰ থ্ৰু দি আনিলোঁ, যি নহওক যেনেকৈ নহওক আমি মানুহ কিছুমান আমি আনি পেলাই তেওঁলোকক আমাৰ কামবিলাকত লগাব ধৰোঁ। চ' এতিয়া কথাটো হ'ল কি যে এই মানুহবিলাকেতো ঠিকে আছে, আমি কাম শিকাই দিলোঁ, তেওঁলোকে কৰি গ'ল, কেনেকৈ কৰিব লাগে কি কৰিব লাগে আমি শিকাই দিয়াৰ পিছত তেওঁলোকে কৰি গ'ল। এতিয়া কথাটো হ'ল কি, যেতিয়া কামৰ লোডছ বাঢ়ে, এই মানুহবিলাকক আমি জেনেৰেলি কি কৰোঁ, এজন মানুহকে আমি কেইবাটাও কামত লগাই দিওঁ, আৰু তাৰপিছত প্ৰব্লেমটো কি হৈ যায় যে নাতো তেওঁক কিবা ষ্ট্ৰাকচাৰ দিয়া যায় যে তেওঁ কি কাম কৰিব, কেনেকৈ কৰিব, কোনটো কামৰ পিছত কোনটো কাম কৰিব, একো নাথাকে। কোনো ধৰণৰ একচুৱেলি একাউণ্টেবিলিটিও সেইকাৰণে নাথাকে। চ' যেতিয়া আমি কিবা এটা কাম দিওঁ, কামটো দিয়াৰ পিছত আমিও একচুৱেলি ফ'ল' আপ কৰিবলৈ পাহৰি যাওঁ, আৰু তেওঁলোকেও একচুৱেলি কি কৰে যে কামৰ ব্যস্ততাৰ বাবে আমাক হয়তো জনাবলৈ পাহৰি যায় আমাৰ এমপ্লয়িজবিলাকে। চ' তেনেকুৱা ক্ষেত্ৰত প্ৰব্লেমটো কি হৈ যায় যে আমি একচুৱেলি নাতো আমি তেওঁলোকক একাউণ্টেবল কৰিব পাৰোঁ, নহ'লে তেওঁলোকৰ নিজৰ কিবা একাউণ্টেবিলিটি থাকেই, কাৰণ কোনো ধৰণৰ আমি ছিষ্টেমে এতিয়ালৈকে আমি জেনেৰেট কৰা নাই। চ' ইয়াৰ বিনিময়ত যিহেতু আমাৰ কোনো ধৰণৰ ছিষ্টেমছ নাই, গতিকে কোনো একাউণ্টেবিলিটিছ নাই, গতিকে ঘূৰি পকি আহি পেলাই গোটেই কামবিলাকৰ কাৰণে প্ৰতিটো মানুহে বিজনেছ অনাৰজনকে প্ৰতিবাৰে ফ'ল' আপ কৰে বা কল কৰে। চ' আপোনাৰ কাষ্টমাৰজনেও আপোনাক কল কৰিব, আপোনাৰ এমপ্লয়িজেও আপোনাক কল কৰিব, আপোনাৰ গাড়ী মাল লৈ যোৱা মাল লৈ যোৱা আপোনাৰ ড্ৰাইভাৰজনেও আপোনাক কল কৰিব, মাল লোডিং আনলোডিং কৰা লেবাৰ্ছবিলাকো আপোনাক কল কৰিব, ঝাৰু পোছা মাৰা মানুহবিলাকো আপোনাক কল কৰিব। তো সকলো ধৰণৰ কামখিনি আপুনি সকলো স্তৰত যদি আপুনি এটা বিজনেছ মেনেজ কৰিব লাগে, আপুনি কেনেকৈ গ্ৰ' কৰিব? চ' ইয়াৰ কাৰণে একচুৱেলি কি লাগে, আমাক এটা টাস্ক ডেলিগেশ্যন ছিষ্টেমছ এটা লাগে। এই টাস্ক ডেলিগেশ্যন ছিষ্টেমছটোত কি থাকিব যে আমি এটা অট'মেটিকেলি আমি টাস্কবিলাক এছাইন কৰি যাম আমি আমাৰ এমপ্লয়িজবিলাকক, যি ধৰণে আমি কামবিলাক ৰাখিছোঁ। আৰু যদি আমাৰ এই ছিষ্টেমটোৱে আমাৰ এমপ্লয়িজবিলাকৰ কি অভাৰলোডেড হৈছে, আণ্ডাৰলোডেড হৈছে, ৱৰ্কছৰ কাৰণে আমাৰ এমপ্লয়িজবিলাকে কাম কৰিব পাৰিছে নোৱাৰিছে, চ' গোটেইবিলাকৰ ওপৰত চালোঁ। আচ্ছা ঠিক আছে, এই ভিডিঅ'টো মই এটা বেলেগ জেগাৰ পৰা কণ্টিনিউ কৰি দিছোঁ, অকণমান প্ৰব্লেম হোৱাৰ কাৰণে অকণমান দেৰিকৈ কণ্টিনিউ কৰি দিছোঁ। চ' ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। মাজৰ পৰ্চনখিনি ইম্পৰ্টেণ্ট অফ টাস্ক ডেলিগেশ্যনৰ বিষয়ে মই ক'লোৱে যে আমি টাস্ক ডেলিগেশ্যন ছিষ্টেম এইকাৰণে বনাব লাগিব, আমি এমপ্লয়িজবিলাকক অট'মেটিকেলি যাতে আমি মেনেজ কৰিব পাৰোঁ, অট'মেটিকেলি তেওঁলোকক টাস্কবোৰ যাতে এছাইন কৰিব পাৰোঁ, অট'মেটিকেলি তেওঁলোকে যাতে আমাক ৰিমাইণ্ড কৰে। এই গোটেই ব্যৱস্থাটোৰ কাৰণে আমাক এটা ছিষ্টেম লাগে, যিটো ছিষ্টেমক আমি টাস্ক ডেলিগেশ্যন ছিষ্টেম বুলি কওঁ। এতিয়া কথাটো হ'ল কি, আপোনালোকে টাস্ক ডেলিগেশ্যন ছিষ্টেম কেতিয়া বনাব? চবতকৈ ইম্পৰ্টেণ্ট, যদি আপোনাৰ এমপ্লয়িজ মোৰ দেন 10 আছে, যদি আপুনি আপোনাৰ এমপ্লয়িজবিলাকক আপুনি মেনেজ ভালদৰে কৰিব পৰা নাই, ভাৰ্বেলি কথা পাতি, যিটো কৰিব নোৱাৰেও, বাট যদি পৰা নাই তেতিয়াহ'লে আজিৰ পৰা আপুনি ষ্টাৰ্ট কৰক। যদি আপোনাৰ এমপ্লয়িজবিলাকৰ কোনো একাউণ্টেবিলিটিজ নাই, যদি আপোনাৰ এমপ্লয়িজবিলাকে আপুনি প্ৰতিটো কথা তেওঁলোকৰ পিছত লাগিব লাগে, যদি আপুনি ভাবে আপুনি আপোনাৰ এমপ্লয়িজবিলাকক কামটো দিয়াৰ পিছত তেওঁলোকে কামটো কৰিলে নে নকৰিলে, কামটোৰ ৰিপৰ্টিং ষ্ট্ৰাকচাৰ কি, যদি আপুনি প্ৰতিটো কামৰ পিছত দৌৰিব লাগে, যদি প্ৰতিটো কামৰ ফ'ল' আপৰ কাৰণে আপুনি প্ৰতিবাৰ ফোন কৰিব লাগে, তেতিয়াহ'লে আপুনি এতিয়াৰ পৰা আৰম্ভ কৰক টাস্ক ডেলিগেশ্যন ছিষ্টেম বনোৱাৰ কাৰণে। টাস্ক ডেলিগেশ্যন ছিষ্টেম বনাই আপুনি ৰেডিমেড পাই যাব। আপোনাৰ মোবাইল এপছত আহিব, আপোনাৰ কম্পিউটাৰত আহিব, যাৰ যেনেকৈ সুবিধা হয়। মই কেইটামান নাম কৈ দিছোঁ।
এইকেইটা প্ৰজেক্ট মেনেজমেণ্ট ছিষ্টেম বুলিও কয়, টাস্ক ডেলিগেশ্যন ছিষ্টেম বুলিও কয়। আপুনি ইউজ কৰিব পাৰে monday.com, আপুনি ইউজ কৰিব পাৰে আছানা, আপুনি ইউজ কৰিব পাৰে ক্লিকআপ। হাই লেভেল এডভান্স লেভেলৰ মানে প্ৰজেক্ট মেনেজমেণ্ট ছিষ্টেমছ হয়, যিকেইটাক আপুনি টাস্ক ডেলিগেশ্যন ছিষ্টেম হিচাপে আপুনি ইউজ কৰিব পাৰে। কেনেকৈ ইউজ কৰিব, ইউটিউবত বহুত ভিডিঅ'জ আছে ইয়াৰ ওপৰত। এই গোটেইকেইটা বস্তুৰ ওপৰতে বহুতকেইটা ভিডিঅ'জ আছে, অকণমান ষ্টাডি কৰক, আপোনালোকে আৰামত পাৰি যাব। বাট সদায় এই যিবিলাক প্লেটফৰ্মছ আছে ন, এই প্লেটফৰ্মছবিলাকত যদিও এডভান্স লেভেলত আপুনি মোৰ দেন 1000-2000 এমপ্লয়িজক আপুনি মেনেজ কৰিব পাৰে এইবিলাক প্লেটফৰ্মছত। বাট মই সদায় কওঁ, সদায় আমি এই প্লেটফৰ্মছবিলাকত কিছুমান লিমিটেশ্যনছ থাকে। আপুনি আপোনাৰ বিজনেছৰ হিচাপত ইয়াক ষ্ট্ৰাকচাৰ কৰিব নোৱাৰে। ইয়াত কিছুমান জেনেৰিক বস্তু বনোৱাই থাকে, কাষ্টমাইজ কৰাটো অকণমান দিগদাৰী হয়, য'ত আপুনি হাই লেভেলত তেওঁলোকৰ লগত কথা পাতি পেলাই আপোনাৰ লেভেলত আপুনি বনাব পাৰে। বাট তাৰ কাৰণে আপুনি হয়তো পে' কৰিব লগা হয় বহুতখিনি। গোটেইখিনি কভাৰ আপ কৰাৰ কাৰণে আপুনি গুগল শ্বীটৰ থ্ৰুদি ইমান এডভান্স লেভেলৰ টাস্ক ডেলিগেশ্যন ছিষ্টেম কৰিব পাৰে, য'ত প্ৰতিটো টাস্ক প্ৰতিজন এমপ্লয়িজক আপোনাৰ অট'মেটিকেলি হোৱাটছএপ গুচি যাব এট দ্য চিডিউল টাইম। যেতিয়া আপুনি এটা টাস্ক ৰিপিটেডলি কৰিব লাগিব এটা এমপ্লয়িজে ৰেগুলাৰলি, তো তেওঁ কৰাৰ যিটো টাইম থাকিব, ছাপ'জ আপোনাৰ এমপ্লয়িজনে আহি পেলাই যিকেইটা কাম থাকে, আপোনাৰ প্ৰতিজন এমপ্লয়িজৰে কিছুমান টাস্ক থাকে, কিছুমান কাম থাকে। মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ টাস্কবিলাক আপোনাৰ লিখি লওক, ভিডিঅ' কৰি লওক। আজি কৈছোঁ যে যিবিলাক টাস্ক আপুনি লিখি ৰাখিছে ন আপোনাৰ এমপ্লয়িজবিলাকৰ, এই লিখি ৰখা টাস্কবিলাকৰ প্ৰতিটো টাস্কৰ এগেইনষ্টত কিছুমান আপোনাৰ ডিউৰেশ্যন থাকে, কিছুমান আপোনাৰ ডেইলি কৰিব লাগে, কেতিয়াবা মান্থলি কৰিব লাগে। তো ইয়াতে এটা এটা থাকে টাৰ্ণ এৰাউণ্ড টাইম, যে এইটো কাম ইমান মিনিটৰ ভিতৰত হ'ব লাগিব। চ' এই যিবিলাক ছিষ্টেম থাকে ন, কোন সময়ত যাব লাগিব, মানে কোন সময়ত ষ্টাৰ্ট হ'ব, কোন সময়ত এই কামটো হোৱাৰ পিছত কোনটো কাম হোৱাৰ পিছত কোনটো কাম কৰিব, টাইমটো অট'মেটিক কেনেকৈ আহিব, এই গোটেই ষ্ট্ৰাকচাৰটো আপোনাৰ গুগল শ্বীটত বনাব পাৰি। অবভিয়াছলি মই যিকেইটা নাম কৈছোঁ এইকেইটাতো পাৰি, এইকেইটা আপোনালোকে বেচিক্স আপোনালোকে টাস্ক ডেলিগেশ্যন ছিষ্টেম ষ্টাৰ্ট কৰাৰ কাৰণে বনাই ৰেডিমেড যিকেইটা মই নাম কৈছোঁ monday.com, ক্লিকআপ, আছানা, এইবিলাক ইউজ কৰক। বাট গুগল শ্বীটত যদি আপোনালোকে যদি বনাব চেষ্টা কৰে, বনাব যদি পাৰে, বনাই আনিব পাৰে কাৰোবাৰ পৰা, তেতিয়াহ'লে বনাওক। বহুত হাই লেভেল এডভান্স লেভেলৰ আপোনাৰ টাস্ক মেনেজমেণ্ট ছিষ্টেম কৰিব পাৰিব। অট'মেটিক আপোনাৰ এমপ্লয়িজলৈকে আপোনাৰ হোৱাটছএপ মেছেজেছ গুচি যাব। অট'মেটিকেলি যেতিয়া আপোনাৰ এমপ্লয়িজে টাস্কটো কমপ্লিট কৰিব, তেওঁ ৰিপৰ্টিং কৰিব, আপোনাৰ তাতে অট'মেটিক হোৱাটছএপ আহিব। না আপুনি কথা পাতিব লাগে, না আপুনি তেওঁৰ লগত আপুনি কল কৰিব লগা থাকে। এট দ্য এণ্ড উইকলি বেচিছত আপুনি আপোনাৰ টাস্কবিলাক মনিটৰ কৰিব পাৰে, আপোনাৰ তাতে ৰিপৰ্টিং আহিব, আপুনি MIS ল'ব, য'ত আপোনাৰ উইকলি বেচিছত কিমানটা টাস্ক আপুনি ডেলিগেট কৰিলে, কিমানটা টাস্ক টাইমত কমপ্লিট হ'ল, কিমানটা টাস্ক টাইমত কমপ্লিট নহ'ল, কি কাৰণে নহ'ল, আপুনি আপোনাৰ এমপ্লয়িজবিলাকৰ একাউণ্টেবল কৰিব পাৰিব। অকণমান এডভান্স লেভেলৰ হয় এইবিলাক কথা, সেইবিলাক বিজনেছৰ কাৰণে এপ্লিকেবল হয়, য'ত বিজনেছ অ'নাৰ্ছ বা বিজনেছ মালিকে প্ৰতিটো মুহূৰ্তত প্ৰতিটো এমপ্লয়িজৰ পিছত দৌৰি ফুৰিব লাগে। চাওক, কষ্ট হ'ব, এবাৰ কষ্ট হ'ব, বনাই লওক। এবাৰ যদি আপুনি বনাই ল'ব পাৰে, এবাৰ যদি আপুনি এই ছিষ্টেমবিলাক বনাই ল'ব পাৰে, আপুনি ফ্ৰী হৈ যাব। আপোনাৰ ইভেঞ্চুৱেলি আপোনাৰ বিজনেছ অটো পাইলটত আহি যাব, আপুনি ট'টেলি ফ্ৰী হৈ যাব। আপুনি আপোনাৰ বিজনেছৰ পৰা সম্পূৰ্ণৰূপে যেতিয়া ফ্ৰী হৈ যাব ন, আপুনি ফ্ৰী মাইণ্ডত আপুনি যেতিয়া চাওক, আপুনি আপোনাৰ ফেমিলিৰ লগত ক'ৰবাত গৈছে, ক'ৰবাত ঘূৰিব গৈছে, ক'ৰবাত বিয়া খাবলৈ গৈছে, ক'ৰবাত বাৰ্থডে পাৰ্টিত গৈছে, আপোনাৰ পিছে হোৱাটছআপ আহি আছে, পিছে মেছেজেছ আহি আছে, কল আহি আছে, কাষ্টমাৰে ফোন কৰিছে, এমপ্লয়িজে ফোন কৰিছে, ড্ৰাইভাৰজনে ফোন কৰিছে, লেবাৰজনে ফোন কৰিছে, ভেৰাইটিজ মানুহে ফোন কৰি আছে আপোনাক, প্ৰতিটো কথা প্ৰতিটো বস্তুতে আপোনাক কল কৰি আছে। না আপুনি আপোনাৰ পাৰ্চনেল লাইফ এনজয় কৰিব পাৰিছে, না আপোনাৰ বিজনেছ লাইফ এনজয় কৰিব পাৰিছে। এইকাৰণে কৈছোঁ অটো পাইলট ছিষ্টেমত আহি যাওক বিজনেছত। আচ্ছা, এতিয়া কথাটো হ'ল কি, মই বুজাই দিলোঁ, থুলমূলকৈ আপোনাক বুজাই দিলোঁ টাস্ক ডেলিগেশ্যন ছিষ্টেমছ কিয় আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয়নে নহয় আপুনি নিজে চাই লওক, কি লেভেলত আপোনাৰ বিজনেছ আছে। যদি বিজনেছ ষ্টাৰ্ট নতুনকৈ কৰিছে, যদি বিজনেছত লিডৰ প্ৰব্লেম আছে, চেলছৰ প্ৰব্লেম আছে, মাৰ্কেটিঙত ফ'কাছ কৰক। যদি বিজনেছত অপাৰেশ্যন লেভেলত ফাঁচি আছে, অপাৰেশ্যন লেভেলত অটো পাইলট ছিষ্টেমৰ মই ছিষ্টেমবিলাক অলৰেডি কেইবাটাও ভিডিঅ'ত কৈছোঁ, ফাৰ্ষ্ট ছিষ্টেমবিলাক কৈছোঁ। আজি ছেকেণ্ড ষ্টেপ হয় এইটো টাস্ক ডেলিগেশ্যন ছিষ্টেম। টাস্ক ডেলিগেশ্যন ছিষ্টেমটো আপোনাৰ ছেকেণ্ড লেভেলৰ ষ্টেপছ হয়।
ইয়াৰ পিছত ইভেঞ্চুৱেলি মই কিছুমান ক'ম ভিডিঅ'বিলাক ষ্ট্ৰাকচাৰ্ড হোৱা নাই মই পাৰিলে ট্ৰাই কৰিম যাতে আপোনাৰ এইবিলাক ষ্ট্ৰাকচাৰ কৰিব পাৰোঁ প্লে লিষ্ট চিষ্টেমত ইউটিউবত আপলোড কৰি দিম বা ফেচবুকত যদি চিষ্টেম আছে মই ফেচবুকত দিয়াৰ কাৰণে ট্ৰাই কৰিম চ' আপোনালোকে যদি লং ভিডিঅ'জবিলাক চাই ন যদি লং ভিডিঅ'জবিলাক চাই ফেচবুকত চাইছে যদি ফ'ল' কৰক ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰক এই ভিডিঅ'জবিলাক আপোনালোকৰ কাৰণে বহুত কামত আহিব বহুত একচুৱেলি মই যিবিলাক কৈ আছোঁ ন মই এইটো প্ৰেক্টিকেলি এইবিলাক কাম কৰি আহিছোঁ আৰু এইকাৰণে কৈ আছোঁ আপোনালোকে যদি অলপ ছাপৰ্ট কৰি দিয়ে ভিডিঅ' মানে চেনেলটো গ্ৰ' কৰি দিয়ে পেজটো অকণমান গ্ৰ' কৰি দিয়ে তেতিয়াহ'লে মই এই যিবিলাক কথা এতিয়া কৈ আছোঁ সময় অকণমান উলিয়াই এইবিলাক মই একদম ষ্ট্ৰাকচাৰ্ড ভিডিঅ' বনাম একদম স্ক্ৰীনশ্বট খুলিম কম্পিউটাৰত স্ক্ৰীনবিলাক খুলি আপোনালোকে প্ৰতিটো বস্তুৱেই ট্ৰাই কৰি আপোনালোকে শিকোৱাৰ কাৰণে মানে অকণমান আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু পেজটো আপোনালোকে ফ'ল' কৰি দিয়ক ঠিক আছে এতিয়া কথাটো কৈ দিছোঁ যে টাস্ক ডেলিগেশ্যন চিষ্টেমটোৰ ইম্পৰ্টেঞ্চটো মই বুজাই দিলোঁ এতিয়া বনাব কেনেকৈ টাস্ক ডেলিগেশ্যন ইয়াত থাকিব কি লাগিব চ' টাস্ক ডেলিগেশ্যন চিষ্টেমত আপোনাৰ ফাৰ্ষ্ট থাকিব লাগিব টাস্কৰ নাম কি টাস্ক হয় কাক এছাইন কৰা গৈছে ডিউ ডেট কি এইবিলাক যিবিলাক মই এপছবিলাক কৈছোঁ এইবিলাক বনাব নাথাকিব বাট এইবিলাক মনত ৰাখিব কাক এছাইন কৰিছে কি টাস্ক আছে কেতিয়ালৈ হ'ব লাগিব আৰু ৰিপৰ্টিং ষ্ট্ৰাকচাৰটো কি যে যেতিয়া তেওঁৰ হোৱাৰ পিছত তেওঁ কেনেকৈ আপোনাক ফ'ল' আপ কৰিব এতিয়া হোৱাটছএপতে কৰিব গুগল ফৰ্ম ছাবমিট কৰি দিব তাৰপিছত আপোনাৰ অট'মেটিক হোৱাটছএপ আহি যাব টেকনিকেল বস্তু হয় জানিব লাগিব বুজিব লাগিব শিকিব লাগিব বনাব লাগিব আপোনালোকে বিজনেছত এবাৰ কষ্ট কৰি বনাই লওক কাৰোবাৰ দ্বাৰা এবাৰ আপুনি এই চিষ্টেমটো বনাই ল'লে ন আপুনি ওলাই যাব আপোনাৰ বিজনেছৰ ডেইলি যিবিলাক ৰুটিন টাস্কৰ পিছত আপুনি দৌৰি থাকে ন এইবিলাকৰ পৰা আপুনি ওলাই গুচি যাব চ' সেইকাৰণে কৈছোঁ টাস্ক ডেলিগেশ্যন চিষ্টেমটো আপোনালোকে হয়তো যিবিলাকে জনা নাছিলে জানক এইটো বহুত ইম্পৰ্টেণ্ট চিষ্টেম হয় কাম কৰক এই 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ কৰকচোন এইকেইটা এপছ যিকেইটা নাম কৈছোঁ এইকেইটা অলপ অকণমান ট্ৰাই কৰক এক্সপ্ল'ৰ কৰক এই এপছবিলাক যেতিয়া আপুনি এটা বস্তুৰ ওপৰত লাগি থাকিব যেতিয়া আপুনি এটা বস্তু সময় দিব ন সময়ে আপোনাক সেই বস্তুটো বনাই দিব আপুনি যি বিচাৰে সেই পাব কেৱল আপুনি সময় দিয়ক আৰু সময়ে আপোনাক উল্টাই সেই বস্তুটো এজ এ গিফ্ট আপোনাক দি দিব সদায় মনত ৰাখিব চ' আজিৰ টপিকছটো মই টাস্ক ডেলিগেশ্যনৰ ওপৰতে কৈছোঁ টেকনিকেলি মই স্ক্ৰীন খুলি পেলাই দেখাব পাৰিম বুজাব পাৰিম কিন্তু এইবিলাক বুজোৱা বা দেখুওৱা বস্তু ঠিক নহয় এইবিলাক বস্তু নিজে ইমপ্লিমেণ্ট কৰা বস্তু হয় নিজে বুজিব লাগিব আপুনি যদি অপাৰেশ্যনেল লেভেলত ফাঁচি আছে এজ এ বিজনেছ অনাৰ আপুনি গ্ৰ'থ কৰিব নোৱাৰে কাৰণ আপোনাৰ কিবা এটা গ্ৰ'থ মাইণ্ডেড কিবা এটা চিন্তা কৰিলে আপোনাৰ এটা হোৱাটছআপ আহিব অপাৰেশ্যনেল ৰিলেটেড আপোনাৰ এটা কল এটা আহিব মানুহ যোৱা নাই মানুহ অহা নাই মানুহ আহিছে মানুহ বেয়া কৰিছে মানুহে কিবা কৰিছে মানে আননেচেচাৰী যিবিলাক বস্তুৰ প্ৰব্লেমছ আপোনাৰ তাতে আহিব নালাগে এইবিলাক আহে আৰু যাৰ কাৰণে আপোনাৰ গ্ৰ'থ মাইণ্ডেড মেণ্টেলিটি আপোনাৰ নাথাকে আৰু আপোনালোকে বহুতে হয়তো ভাবে যে বিজনেছ এইটোৱে হয় এনেকৈ চলে চ' কথাটো সেইটোৱে সেইকাৰণে কৈছোঁ এইটো এটা ইম্পৰ্টেণ্ট ছেকেণ্ড পেৰামিটাৰ হয় যেতিয়া আপুনি বিজনেছ অটো পাইলটত লৈ যাব ফাৰ্ষ্ট পেৰামিটাৰ্ছটো মই আপোনাক অলৰেডি দিছোঁ টাস্কবিলাক লিখক ভিডিঅ' বনাওক আনলিষ্টেড কৰি গুগল শ্বীটত আপলোড কৰক ছেকেণ্ড ষ্টেপত আপুনি টাস্ক ডেলিগেশ্যন চিষ্টেমত টাস্কটো লেখক কাক এছাইন কৰিছে লেখক ডিউ ডেটটো লেখক এতিয়া মেনুৱেলিয়ে কৰা এখন গুগল শ্বীট খোলক টাস্কবিলাক লিখক আপুনি প্ৰথম শ্বীট এখন বনাইছিলে মই শিকাইছিলোঁ ফাৰ্ষ্ট শ্বীটখনৰ ছেকেণ্ড শ্বীটখনৰ লিংক কৰিব পাৰি ফৰ্মুলা দি এনেই কিন্তু অটোপাইলট চিষ্টেমটো হৈ যায় গুগল শ্বীটত চ' যিকেইটা কৈছোঁ ন এইকেইটা কৰি যাওক বেছিক চিষ্টেম কৰি যাওকচোন গুগল শ্বীটত কৰিব ডায়েৰী চায়েৰী এইবিলাক লিখা লিখি নকৰিব ফাৰ্ষ্ট শ্বীট এখন বনাই লওক য'ত আপুনি টাস্কবিলাক লিখক তাৰ টাস্কবিলাক কেনেকৈ কৰে ভিডিঅ'জ বনাওক এটা ভিডিঅ' আছে আগত ভিডিঅ'টো মানে মই পাহৰি গৈছোঁ সেই ভিডিঅ'টোত পাৰিলে মই ইয়াতে লিংক এই কি কয় আই বটন যদি লগাব পাৰি বা কিবা যদি সময় পাওঁ যদি মই লগাই দিম বাট ভিডিঅ' এটা আছে অকণমান বিচাৰি চাব এই ভিডিঅ'টোত মই কৈছিলোঁ যে কেনেকৈ আপোনাৰ অটো পাইলটৰ ফাৰ্ষ্ট ষ্টেপটো ল'ব পাৰে আজি বিজনেছ অটো পাইলটৰ ছেকেণ্ড ষ্টেপ হয় চ' কৰক এই বস্তুটো আজিলৈ ইয়াতে কৰি দিছোঁ ভিডিঅ'টো ক'ব লগা বহুত আছে বুজাব লগা বহুত আছে টেকনিকেলি টাস্ক ডেলিগেশ্যন চিষ্টেমত আমি কেনেকৈ বনাম কেনেকৈ ফ'ল' আপ চিষ্টেমবিলাক কৰিম কেনেকৈ হোৱাটছএপত মেছেজ আহিব এইবিলাক টেকনিকেল বস্তু এইবিলাক টেকনিকেল লেভেলটোত যদি আপোনালোকে যদি ভাবে এইবিলাক বিষয়ে কৰিম বুলি ভাবে মোক 1-to-1 এবাৰ কল কৰি চাব বা এটা মেছেজ কৰি চাব যদি সময় ওলাব পাৰোঁ আপোনাৰ বিজনেছৰ বিষয়ে অকণমান কথা পাতিম যদি মই সময় দিব পাৰোঁ তেতিয়াহ'লে এবাৰ কথা পাতিবলৈ ট্ৰাই কৰিম আপোনাৰ লগত থেংক ইউ আজি ইয়াতে এৰিছোঁ বাই বাই